कमाल, इस महीना टारगेट होगा कि नहीं? जय हनुमान ज्ञान गुण सागर जय कपी सती लोक उजागर रामदूत अतुलित बल धामा कृष्ण अंजलि पुत्र पवन सुत नामा महावीर এই শ্বাস এলেকাটোৰ পৰা ভগৱানক প্ৰাৰ্থনাও কৰিব নোৱাৰা হ'লো। हाँ बॉस। कमाल, कहाँ हो? बॉस हाँ बॉस मैं 10 मिनट में पा जाऊंगा। कहाँ 10 मिनट पहुंचोगे? नौकरियां करना है कि नहीं? करना है एक्चुअली मैंने আজি মানে মানুহজনী का চোৱা प्रॉब्लम हुआ है। क्या मतलब? ओह चुआ तो क्या हिंदी की बोली वो चुआ जो होता है वो मैंने वो नुआरा होता है। 3 दिन असम में होता है, कुछ सू नहीं सकता है, सब काम बन गियक लोगों ही करना पड़ता है। हाँ आज 3 दिन है, एकरा में क्यों बन सब मुझे ही करना पड़ा। करके अभी अरे जल्दी आवा हो। हाँ? करिया हो गया हूँ धूप में। हाँ बॉस आ रहा हूँ, मैं भी पूरा घमी जमी जुली जुपी हो गया हूँ काम करते करते। हेलो हेलो काटी दिला जा থাক আৰু মাইকিলৈ ভাড়া ঘৰত অকলে। এতিয়া ঘৰে চম্ভালিবা নে কোম্পানীয়ে চম্ভালিম, আজি চাকৰি থাকে নাথাকে ঠিক নাই আৰু। এইখন বালখনৰ কি হ'ল? চাবিয়ে দিয়া নাই। ইমান ধুনীয়া ছোৱালীজনী অকলে অকলে ৰখি আছে যে, এনেকুৱা এজনী ছোৱালী যদি পতাই চাইডে বায়ো ৰাখিব পাৰোঁ নহয়, জীৱনটো যিমান দুখ কষ্ট আহক পাহৰি থকা যাব। বাহ কি ফিগাৰ। এক্সকিউজ মি দাদা। হে শুনকচোন। শুনকচোন আপুনি বাৰু বেবেজীয়া হৈ যাব নেকি? 1 মিনিট দেই। কুলক্ষণীয়তে কৰা কি সময়ত ফোন কৰিছা চা। এতিয়া কোনটো ধৰোঁ, এফালে চাকৰি এফালে ছোৱালী। এই RSMক মালটো খুৱাই মেনেজ কৰি দিম। কি ভাবি আছে? নাই যাম, মই বেবেজীয়া ফালে গৈ আছোঁ। হয় নেকি? বাৰু দিগদাৰ নহয়তো? নাই কিহৰ দিগদাৰডাল আছে। ঠিক আছে। ৰবা বেগটো পিছফালে থাকিলেহে দিগদাৰ হ'ব। বুজিলা? ধৰি ল'বা দেই, ৰাস্তাত কেঁচা মেখেচা। তুমি বেবেজীয়া কোনখিনিলৈ যোৱা? মই হস্পিটেল যাম। হস্পিটেললৈ কিবা কামত? ৰিপৰ্ট এটা দেখাব লাগে। বাই দ্য ৱে তোমাৰ নাম? মোৰ নাম কাকলি শইকীয়া। ব্যঞ্জন বৰ্ণ মিলিয়ে গ'ল। মানে মই কমল কয় মিলি গ'ল। আচ্ছা দেখিছা মিলাইছো। মই যে ইমান টাইম ৰখিছোঁ নহয় ইয়াত, এখন গাড়ী নাপালোঁ জানে। আপোনাক যে পালোঁ, থেংক গড। মানে কি কম। একো নাই দিয়া, ভগৱানে চাগে আজি আমাৰ দুটাক মিলাইছে। হয় দিয়ক। তুমি একো অসুবিধা নাপালে মোক গাত ধৰি ল'ব পাৰা। একো নাই। আপুনি মানুহজন কিন্তু বিৰাট জমনি দেই। হাঁহি মাতি থাকো আৰু তোমাক কিন্তু মই কাকু বুলি মাতিম দেই। কাকু? কাকলি চৰ্টত কাকু। আচ্ছা নাপাওঁ বেয়া। পালাহি দিয়া। দাদা থেংক ইউ ছ' ভেৰি মাছ দাদা। আজি এইখিনি হেল্প নকৰা হয় আপুনি, মোৰ বহুত লেট হ'লহেঁতেন। হেই ইয়াত আকৌ থেংক ইউ কি কথা আছে? তোমাৰ নিচিনা ইমান ধুনীয়া মৰম লগা ছেক্সি চৰি মানে অকলশৰীয়া ছোৱালীক হেল্প কৰাটো মই ভাবোঁ আমাৰ নিচিনা প্ৰতিটো ডেকা ল'ৰাৰ কৰ্তব্য হোৱাটো উচিত। কাকু ঠিক আছে, মই যাওঁ তেনেহ'লে। এৰক আকৌ। আচ্ছা শুনাচোন, হেৰি এই তোমাৰ যদি বেছি দেৰি নহয়, মই নহ'লে ৰৈ দিওঁ দিয়া, তোমাক থৈ আহিমগৈ। নাই দাদা, আপুনি মোৰ কাৰণে ইমান কষ্ট কৰিব নালাগে। ইয়াত কষ্ট কি কথা হ'ল? তুমি এনেও যাওঁতে অকলে যাবা, আকৌ গাড়ীলৈ ৰখি থাকিবহে লাগিব, পাছত দেৰিহে হ'ব। একো নাই দিয়া, মই থৈ আহিম। তুমি যোৱা, কামটো কৰি আহা যোৱা। ৱাও, আজি মোৰ কি কপাল। আপোনাৰ নিচিনা ব্যক্তি পাবলৈ ভাগ্য লাগিব। আপুনি মহান দাদা। একো নাই দিয়া, খালি হেৰি এই দাদা আৰু আপুনিটোৰ জেগাত তুমি বুলি ক'বলৈ চেষ্টা কৰিবাচোন দেই। দুষ্টটো দুষ্টজনী।
কাকলি শইকীয়াৰ লগত আপুনি আহিছিল নেকি? হয় হয় মই আহিছিলোঁ। আপোনাক ভিতৰলৈ মাতিছে ছাৰে। কেলে বা? ভিতৰলৈ আহিলে গম পাব। গৈছোঁ। ছাৰ মাতিছিল বোলে? অঁ কমল শৰ্মা আপুনি নেকি? হয়। এখেতৰ লগত আপুনি আহিছে? কাকু। কংগ্ৰেচুলেশ্যন। আপুনি বাপেক হ'ব ওলাইছে। আচৰিত হ'ব নালাগে, আমাক মিঠাই খুৱাব লাগিব। 2 নম্বৰ ৰুমত কুকুৰে কমা পেচেণ্টটো আছে, যোৱা ছাৰ চাই আহাগে। কিন্তু ছাৰ মানে আপুনি এইবিলাক কি ক'ত কিয় বিখ্যাত মানে কি কৈ আছে মই একো ধৰিব পৰা নাই। কিয় মিছ কাকলি আপোনাৰ পিয়নছে নহয় জানো? নহয় তেওঁ নিজে কৈছে হা তেওঁ হ'বলগীয়া সন্তানৰ বাপেক আপুনি বুলি। কাকলি এইবিলাক কি ধেমালি কৰিছা? ছাৰে বিশ্বাস কৰক মই এক চিনিয়ে নাপাওঁ। মই 15 মিনিট আগত মন্দিৰৰ মুখত বাইকত এক লগ পাই সকলোখন ৰখি থকা দেখি সহায় কৰি উঠাই আনিলোঁ। চাওকচোন কেনেকে ফচাইছে। এই 15 মিনিটত কিয় মানুহ বাপেক হ'ব পাৰে নেকি? কাকলি কৈ দিয়া ছাৰক কৈ দিয়া। হয়, ছাৰ। কৈ দিয়া। এখেতেই মোৰ হ'বলগীয়া সন্তানৰ বাপেক। ফচাইছে বিশ্বাস কৰক সহজ সৰল নাপায় ফচাই। বিশ্বাস কৰক মই মা দেউতা শপত খাই গৈছো, মই নামঘৰ শপত খাই গৈছো, মই চিনিয়ে নাপাওঁ। ৰ'বহে আপুনি ক'লে আমি মানি ল'ব নোৱাৰিম নহয়, যিহেতু তেওঁ নিজে কৈছে। ছাৰ মই পৰিয়াল থকা মানুহ, মোৰ সংসাৰ ধ্বংস হৈ যাব। সৰুকে এমাহ চাকৰি এটা কৰি আছো, আজি আছে মাহী বৰঘাটত ৰখি আছে। মই এজনী ফিগাৰ দেখি এজনী অকলশৰে থকা দেখি মই সহায় কৰোঁ বুলি তাইক সহায় কৰি ইয়ালৈ লৈ আহিলো। এতিয়া তাই মোক ফচাইছে চাওকচোন। মই আজি গম পাই গলো আচলতে লোভে পাপ, পাপে বাপ। বাপেক ছোৱালী মোক খোৱাদ কিন্তু নামঘৰীয়া। মই এতিয়া কিন্তু পাণ তামোল দি নামঘৰ সহায় দিবলৈ কাম তোৰ নামত কৈ দিছো। মই কিন্তু অৰে কি বকি আছে হা? মই আপোনালোকৰ নিচিনা ডেকা ল'ৰাবিলাকক ভালকে চিনি পাওঁ। প্ৰথমতে ছোৱালীবিলাকক প্ৰেমত ফচাই তাৰপিছত প্ৰেগনেণ্ট কৰি পেলাই চিনি নোপোৱা ভাও ধৰি থাকে। ছাৰ বিশ্বাস কৰক মই তেনেকুৱা নহয়, আপোনাৰ শপত। হেই মাথাত কিয় হাত দিছে হা? আপুনি যদি ইমান ধোৱা তুলসী পাতে তেতিয়াহ'লে এতিয়াই DNA টেষ্টটো কৰিব লাগিব। দুধ কা দুধ পানী কা পানী হৈ যাওক। কৰক যি টেষ্ট কৰিবলগীয়া আছে এতিয়াই কওক। দুধ কা দুধ পানী কা পানী হৈ যাব এতিয়াই কওক ছাৰ। কৰক পাব নহয় ফচিব এতিয়া। ঠিক আছে ৰ'ব। পমিলা দুধ কা দুধ পানী কা পানী। ছাৰ মাতিছিলে। এটা কাম কৰা, এওঁলোক দুজনক লৈ যোৱা, এওঁলোকৰ চেম্পল দুটা লৈ DNA টেষ্টটো কৰিব দিয়া। ছাৰ মইচোন কৈছোৱেই টেষ্ট কৰিবলৈ কি দৰকাৰ পৰিছেনো? লাগিব, কাৰণ কমপ্লেইন কৰিছেতো। কমপ্লেইন কৰিলে টেষ্ট কৰিব লাগিবই। কিন্তু ভয় লাগে যে মোৰ। একো ভয় কৰিবলগীয়া নাই, আহা। আৰু শুনাচোন কৈ দিবা বেছি ইমাৰ্জেঞ্চি বুলি কৈ দিবা, যোৱা। বাইদেউ শুনকচোন প্লিজ, মোৰ বহুত ভয় লাগে। দেখিছে ভয় খাইছে। হেৰি এই ছাৰ টেষ্টৰ ৰিপৰ্টটো আহোঁতে কিমান সময় লাগিব? ৰিপৰ্ট মানে এনেইতো 4-5 দিন লাগি যায়। যিহেতু এতিয়া এমাৰ্জেঞ্চি সেইকাৰণে সময় লাগিব। তুমি নাৰ্ছৰ লগত লেবৰেটৰীলৈ যোৱা। মিছ কল। हेलो बॉस। क्या बॉस, तुम्हारा नौकरी क्या? चुतिया ससुरा। नहीं बॉस ऐसा मत कीजिए, मैं बहुत प्रॉब्लम में पड़ गया हूँ बॉस। अरे साला कितना झूठ बोलोगे? फंसाया कुछ। अरे हमको तुम्हारा कौनो बात मैं नहीं सुनना झूठ है। नहीं बोल रहा हूँ बॉस, प्रॉब्लम में पड़ गया हूँ। फोन रखिए। एक लड़की ने मुझे फंसा दिया। हर दिन तुम्हारा नया नौटंकी। तुम नौकरी छोड़ो और छोकरी पकड़ो। नहीं बॉस ऐसा मत कीजिए, मुझे नौकरी से मत निकालिए बॉस। मैं फिर से भाल के काम करूंगा बॉस, बुझिए ना बॉस। अरे ससुरा, अभी तुम कहाँ हो? मैं हॉस्पिटल में हूँ। वो काम करो, उसी हॉस्पिटल में पहले अपना बहन का चेकअप कराओ। हट साला लफंडा। কমল শৰ্মা আপোনাৰ ৰিপৰ্ট আহিল, ছাৰে আপোনাক মাতিছে। ৰিপৰ্ট আহিল? ছাৰ ৰিপৰ্টটো আহিল বোলে? মিষ্টাৰ কমল বেয়া নাপাব দেই, আমি আপোনাক মিছজাজ কৰিলোঁ দেই। তাৰমানে ছাৰ? য়েছ,
তাইৰ কথা শুনি আপোনাক আমি এনেই হাৰাছমেণ্ট দিলোঁ। তাইৰ পেটৰ সন্তানৰ DNA লগত আপোনাৰ DNA কোনো মিলেই নাই। আপুনি এতিয়া ঘৰত যাব পাৰে। কৃষ্ণ থেংকছ গড। দেখিছা ছাৰ, মই কোৱা নাছিলোঁ এনে এনে মোক ফচাইছে বুলি। ৰাম, দিনটো কম টেনশ্যনত নাই ছাৰ, মই এতিয়াহে শান্তি পাইছোঁ। ছাৰ মই গৈ থাকোঁ। ৰ'বচোন আৰু এটা কথা, ছাৰ আপোনাৰ চেম্পল টেষ্ট কৰি আমি গম পালোঁ আপোনাৰ টেষ্টষ্টেৰন হৰমনটো জন্মৰ পৰাই প্ৰব্লেম আছে, যাৰ বাবে আপুনি কেতিয়াও সন্তানৰ বাপেক হ'ব নোৱাৰে। দেখিছা ছাৰ, এজনী কম বদমাছ ছোৱালী নে? যিটো মানুহ জীৱনত কেতিয়াও বাপেকে হ'ব নোৱাৰো, সেই মানুহটোক তাই 15 মিনিটত বাপেক বনাইছে। এজনী কম বদমাছী ছোৱালী নে? বনৰীজনী ক'ত আছে মাতকচোন, দুই কাণতলীয়া দি থৈ যাওঁ। ৰ'ব, সেইবিলাকৰ কাৰণে আইন আছে নহয়। আপুনি কিয় আইন হাতত ল'ব বিচাৰিছে? বহুত ফূৰ্তি লাগিছে ছাৰ। থেংক গড দিনটো কম টেনশ্যনত আছো নেকি। আজি খাচী মাংস অকণ নি ঘৰত হাফ এটা লৈ অকলে চুটাই দিম। এপেক দুপেক নিচা নহ'লে ভালে নালাগে পাই। আজি ইমান মাংস লৈছ যে কিবা পাতিছ নেকি? এই পাতিছো মানে ৰাতিলে হেভি খানা আছে, আহিবি। হেৰ' দিনটোত যিটো টেনশ্যনৰ পৰা আজি মুক্তি পাইছো নহয়, মই 1 লাখ টকা খৰচা কৰি দিলেও গাত নালাগে। আহি যাবি, মালে মাংস খাই যাবি। হ'ব দে। চলি চলি রে চলি চলি আজি মাংস খাও, ও আজি মাংস খাও। মাংস 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 মাংস। নিজৰ ল'ৰা ছোৱালীকেইটাক এনেকে ফূৰ্তিত দেখাৰ নিচিনা সুখ এজন বাপেকৰ কাৰণে কিন্তু আৰু বেলেগ হ'ব নোৱাৰে দেই ইয়াতকে। বাপেক বাপেক ৰ'বচোন আৰু এটা কথা, আপোনাৰ চেম্পল টেষ্ট কৰি আমি গম পালোঁ আপোনাৰ টেষ্টষ্টেৰন হৰমনটো জন্মৰ পৰাই প্ৰব্লেম আছে, যাৰ বাবে আপুনি কেতিয়াও সন্তানৰ বাপেক হ'ব নোৱাৰে। মই যদি কেতিয়াও বাপেক হ'ব নোৱাৰো, এহাল কাৰ্বে এহাল কাৰ্বে এহাল কাৰ্বে এহাল কাৰ্বে। কি কুলক্ষণীয় সপোন দেখিছো বে।